আমাৰ কিছুমান কম দামী ফোন আজি ষ্টক আপডেট হৈছে লগতে আহিছে আইফোন আহিছে মাত্ৰ 3500 টকাত আপোনালোকে ভিভোৰ এটা ভাল ফোন পাব অৰিজিনাল বিল বক্স চাৰ্জাৰ কেবল একদম অৰিজিনাল পাব 3000 টকাত একদম ভাল ফোন এটা সুপাৰ মিন 17500 আপোনালোকে আইফোন X পাব আইফোন SE2 হয় এটো ইয়াৰ প্ৰাইস থাকিব 9000 মাত্ৰ 22000 টকা ফোনৰ কন্ডিশন সং একদম সুপাৰ মিন 6900 টকাত এটা ব্ৰেন্ড নিউ ফোন পাব ফোনৰ কন্ডিশন সব একদম নতুন 4500 টকাত একদম অৰিজিনাল এটা ভাল ফোন বন্ধুসকল নমস্কাৰ আমাৰ কিছুমান কম দামী ফোন আজি ষ্টক আপডেট হৈছে লগতে আহিছে আইফোন আহিছে আজি একেবাৰে কম দামী ফোনৰ পৰা আমাৰ প্ৰত্যেকটা ফোনৰ লগত অৰিজিনাল বিল বক্স চাৰ্জাৰ কেবল একদম অৰিজিনাল পাব আৰু প্ৰতিটো ফোনত আমাৰ গ্যাৰান্টি থাকিব প্ৰথমটো ফোন দেখাব কৈছো আইফোন আহিছে আমাৰ ওচৰত এটো আইফোন X প্ৰিমিয়াম কন্ডিশন ফোনৰ কন্ডিশন সব একদম সুপাৰ মিন কোৱালিটি অলপো দাগ স্কেচ নাই ইয়াৰ প্ৰাইস থাকিব আমাৰ ওচৰত 77500 টকা হয় বন্ধুসকল 77500 টকাত 17500 আপোনালোকে আইফোন X পাব আৰু এটা হৰি মডেল দেখাব গৈছো আইফোন SE2 হয় এটো একদম কন্ডিশন একদম সুপাৰ মিন কন্ডিশন 85 ব্যাটাৰী হেলথ আছে আৰু এটো ইয়াৰ প্ৰাইস থাকিব মাত্ৰ 12000 টকা নেক্সট আৰু দেখাব গৈছো আইফোন 12 ব্ল্যাক কালাৰ কন্ডিশন সব একদম সুপাৰ মিন কন্ডিশন দাগ স্কেচ অলপ একো নাই এটো আপোনাৰ ব্ল্যাক কালাৰ 64GB আৰু ব্যাটাৰী হেলথ থাকিব 87% আৰু এটো আমাৰ ওচৰত প্ৰাইস থাকিব মাত্ৰ 28000 টকা 28000 অনলি নেক্সট দেখাব গৈছো আইফোন 128GB ব্যাটাৰী 100% ব্যাটাৰী একদম সুপাৰ মিন কন্ডিশন ইয়াৰ প্ৰাইস থাকিব 9000 নেক্সট দেখাব গৈছো আইফোন 11 64GB কন্ডিশন সব একদম সুপাৰ মিন দাগ স্কেচ অলপ একো না হোৱাইট কালাৰ আহিছে ব্যাটাৰী হেলথ থাকিব 86% এটো আমাৰ প্ৰাইস থাকিব অফাৰ প্ৰাইস থাকিব মাত্ৰ 22000 টকা নেক্সট আই গল 64GB ভেৰিয়েন্ট সব না কন্ডিশন সব একদম সুপাৰ মিন কন্ডিশন ব্যাটাৰী হেলথ আছে আপোনাৰ 87% এটো আমাৰ প্ৰাইস থাকিব মাত্ৰ 28500 টকা আৰু দেখাব গৈছো নেক্সট 12 আউটা আছে কালাৰ আমাৰ পাৰ্পল কালাৰ 120GB ভেৰিয়েন্ট এটো অফাৰ পাইজাৰ কাৰণে আপোনালোকে ফোন কৰিব একেবাৰে কম দামত দি দিম ব্যাটাৰী হেলথ থাকিব আপোনাৰ 84% নেক্সট দেখাব গৈছো আহি গল আমাৰ আইফোন XR ৰেড কালাৰত কন্ডিশন সুপাৰ মিন কন্ডিশন এটো হ'ব আপোনাৰ 128GB এটো অফাৰ প্ৰাইস থাকিব মাত্ৰ 16999 টকা হয় বন্ধুসকল 70000 টকাত আইফোন XR সবতকৈ ডিমান্ডিং মডেল আইফোন 12 মিনি 85% ব্যাটাৰী হেলথ মাত্ৰ 23000 টকাত সুপাৰ মিন কন্ডিশন দেখাব গৈছো কন্ডিশন একদম ব্ৰেন্ড নিউ কন্ডিশন অলপো দাগ স্ক্ৰেচ নাই একদম সুপাৰ মিন কন্ডিশন আৰু নেক্সট আছে আমাৰ ওচৰত বহুত ফোন আছে আমি দেখাব গৈছো লাহে লাহে বহুত ডিমান্ড আছিল কম দামী ফোন আমাৰ বহুত ষ্টক মানে ওলাই গৈছে কিছুমান ফোন আপোনাক দেখাব গৈছো কম দামৰ মিড ৰেঞ্জ আৰু কম দামী একেলগে মিক্স হৈ আছে ফোনৰ কন্ডিশন নাই একদম সুপাৰ মিন ব্ৰেন্ড নিউ কন্ডিশন দাগ স্ক্ৰেচ তো আপোনাৰ বাদে Oppo A17 4GB RAM হয় ইয়াৰ প্ৰাইস থাকিব আমাৰ ওচৰত 6999 টকা নেক্সট দেখাব গৈছো Vivo Y16 মডেল সব একদম ব্ৰেন্ড নিউ মই সিল খুলিছো এতিয়া একদম সিল খুলিছো এটো সব ব্ৰেন্ড নিউ Vivo এটো প্ৰাইস থাকিব মাত্ৰ আমাৰ ওচৰত মাত্ৰ 6900 টকা 6900 টকাত এটা ব্ৰেন্ড নিউ ফোন পাব নেক্সট দেখাব গৈ আছো আৰু আছে আমাৰ ওচৰত Poco M6 Pro এটো হ'ব আপোনাৰ ওপেন বক্স এটো ইউজ কৰা হোৱা নাই এবছৰৰ আপুনি ফুল ওয়াৰেন্টি পাব এটো অফাৰ প্ৰাইস থাকিব আমাৰ ওচৰত মাত্ৰ 8500 টকাত 5G ফোন পাব আপোনাৰ 4GB RAM 120GB আপোনাৰ ভেৰিয়েন্ট এটো থাকিব আপোনাৰ ফুললি সুপাৰ মিন আৰু এটো ইউজ কৰা হোৱা নাই পুনৰ কন্ডিশন সব আৰু কালাৰ সব ইমান মজা কালাৰ এটো 5G ফোন হয় 128GB আপোনাৰ ফোন মেমৰি আছে নেক্সট দেখাব গৈছো Oppo A57 ইয়াৰ ফোনৰ কন্ডিশন সব আপোনালোকে একদম ব্ৰেন্ড নিউ থাকিব ফোনৰ কন্ডিশন সব একদম নতুন সুপাৰ মিন কন্ডিশন ফোন ইয়াৰ প্ৰাইস থাকিব এটো আপোনাৰ ভেৰিয়েন্ট হ'ব 4GB 64GB ইয়াৰ প্ৰাইস থাকিব 7500 টকা নেক্সট আছে আমাৰ ওচৰত 4GB RAM 64GB আপোনাৰ ভেৰিয়েন্ট হ'ব Samsung A04s ইয়াৰ ফোনৰ কালাৰ আৰু আপোনাৰ কন্ডিশন সব একদম ব্ৰেন্ড নিউ সুপাৰ মিন কন্ডিশন এটো আমাৰ ওচৰত প্ৰাইস থাকিব মাত্ৰ 6000 টকা 6000 টকাত 4GB RAM পাব একদম সুপাৰ মিন কন্ডিশন কম দামত যদি 8GB RAM ফোন লাগে Vivo ফোন আহি গল আমাৰ ওচৰত মাত্ৰ ইয়াৰ প্ৰাইস থাকিব 8500 টকাত 8GB RAM ফোনৰ কন্ডিশন সব লগত থাকিব অৰিজিনাল এক্সেসৰিজ ফোনৰ কন্ডিশন সব একদম সুপাৰ মিন কন্ডিশন এটো থাকিব আপোনাৰ 8500 টকাত 8500 8GB RAM কম দামত যদি কাবাক ফোন লাগে আহি গল আমাৰ ওচৰত Samsung 4500 টকাত ফোনৰ কন্ডিশন সব লগত থাকিব অৰিজিনাল এক্সেসৰিজ একদম সুপাৰ মিন ব্ৰেন্ড নিউ আমাৰ ৰিপেয়াৰিং কৰা ফোন আমাৰ বিক্ৰী কৰা নহয়
আমাৰ থাকিব অল অৰিজিনেল, লগত অৰিজিনেল বিল বক্স চাৰ্জাৰ সব কমপ্লিট থাকিব। লগতে প্ৰত্যেকটা ফোনত আপোনালোকে ৱাৰেণ্টি পাব। আহি গ'ল Redmi 9 পাৱাৰ। ফোনৰ কণ্ডিশ্যন চালে গম পাব যে ফোন ছুপাৰ মিন কণ্ডিশ্যন, লগত থাকিব অৰিজিনেল এচেছৰিজ। এইটোৰ প্ৰাইচ থাকিব 6500 টকা। নেক্সট দেখাব গৈ আছোঁ Redmi 10 Prime। ফোনৰ কোৱালিটি চাওক না, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ ফোন হয়। ইয়াৰ প্ৰাইচ থাকিব আমাৰ ওচৰত 7000 টকাত Redmi 10 Prime ফোন পাব, একদম অৰিজিনেল। নেক্সট দেখাব গৈ আছোঁ Galaxy M02। ইয়াৰ দাম আছে মাত্ৰ 4500 টকা। 4500 টকাত একদম অৰিজিনেল এটা ভাল ফোন পাব চেমচাঙৰ, এটা দাগ স্ক্ৰেচ নাই, ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ। আৰু দেখাব গৈ আছোঁ ভিভ'ৰ আছে কিছুমান মডেল আছে। ভিভ'ৰ Y15 4GB ৰেমৰ মোবাইল হয়। $5900 টকাত 4GB ৰেমৰ, 4GB 64GB লগত অৰিজিনেল এচেছৰিজ। কম দামত যদি কাৰোবাক যদি লাগে 4500 টকাত 3GB ৰেমৰ মোবাইল আছে আমাৰ ছুপাৰ মিন কণ্ডিশ্যন, লগত থাকিব অৰিজিনেল এচেছৰিজ। কাৰোবাক যদি 3000 টকাত যদি মোবাইল লাগে আমাৰ ওচৰত আহি গ'ল 3000 টকাত একদম ভাল ফোন এটা ছুপাৰ মিন কণ্ডিশ্যনৰ, দাগ স্ক্ৰেচ অলপো নাই, মাত্ৰ 3000 টকা। ভিভ'ৰ কম দামী ফোন লাগে, এইটো চাওক আমাৰ ওচৰত আহি গ'ল মাত্ৰ 3500 টকাত আপোনালোকে ভিভ'ৰ এটা ভাল ফোন পাব। ভিভ'ৰ Y21i। ইয়াৰ ওচৰত 3 পিচ বৰ্তমান আছে, আপোনাক দেখাব গৈ আছোঁ। চাওক ফোনৰ কণ্ডিশ্যন চাওক, একদম ছুপাৰ মিন, মাত্ৰ কিমান 5700 টকাত এটা ভাল ভিভ'ৰ ফোন পাব, লগত থাকিব অৰিজিনেল এচেছৰিজ। আৰু এটা আছে ভিভ'ৰ ফোন, এইটো দাম আছে মাত্ৰ 5500 টকা, ছেম হয়। ইয়াৰ দেখাব গৈ আছোঁ ছেম কালাৰ ছেম ভেৰিয়েণ্ট হয়, দাম আছে 5500 টকা। তাতকৈ কম দামত লাগে তেনেহ'লে আহি গ'ল আমাৰ Redmi 9 মাত্ৰ 4500 টকা। 4500 টকাত ডাঙৰ স্ক্ৰীনৰ এটা ফোন পাব, লগত থাকিব অৰিজিনেল এচেছৰিজ। কাৰোবাক যদি কম দামী যদি অপ'ৰ ফোন লাগে তেনেহ'লে আহি গ'ল আমাৰ ওচৰত মাত্ৰ 5000 টকাত আপোনালোকে ভাল এটা আপোনাৰ অপ'ৰ এটা ফোন পাব। এনেকুৱা অফাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।